CM सारनि सायाव जोबोद फोथायनाय दं मानोना आसामखौ जौगासार आसाम दानायनि थाखाय बिथाङा नाजाबाय थादों भारतनि जौगासार मोनबा रायजोनि मादाव मोनसे खालामनायनि जि थांखि आरो आसामखौ नोङो बाना गैयै बानानिफ्राय मोनसे फ्रि स्टेट बानायनो बिथाङा नागिरदों दिनैहाय आं नैबे सिडली समष्टिनि चिरां जिल्लानि नैबे देवस्रि सिङाव लावख्रिगुरि गामि बेयाव निज्ला दै दङ जाय निज्ला दैया बोरिजों समान जाबाय दैनि लेभेलजों बोरिजों समान जाबाय दा बेयाव नुदों जे बे ओनसोलाव 50,000 सुबुङा थांनानै दं बा रायजो जायो बे जुदि जों बान्दो होनाय जाया 50,000 सुबुङा फैबाय थानाय जे दैबाना बेयावनो मोनसे एफेक्ट जागोन बेखौ नुनानै दिनै वाटार रिसोर्स डिपार्टमेन्ट आरो जों गासैबो ज' लोगो नांनानै दिनै CM बिथांखौ खावलायदों आरो CMआ बेनि थाखाय मोनसे थांखि लाबाय जे बेखौ मावफुंनानै होगोन होननानै बिथाङा खोथा होदों बेजों लोगोसेयैनो भुटानाव मोनसे फेक्टरि दङ जौ बानायग्राना बा बियार बानायग्रा फेक्टरि दं बिनि बाहायखोन्दा जे वेस्टेज बेखौ नैबे निज्ला दैयाव हगारहरो आरो बे निज्ला दैखौ गाहायाव दुगैयो माने सोरबा दैबो लोङो खोमा दा बेयाव बेमार आजार जायो बिनिफ्राय भुटान सरकारजों रायलायनानै बेखौ मा राहा लानो हायो जोंहा बे बाथ्राखौ बुंदों आरो नैबे ओनसोलाव JJMनि जे स्किम बे स्किमा साधारन JJM स्किम बेजों बेयाव माने खुनु साक्सेस जाया मानोना बेयाव 300-400 फुट गोथौ सिङावसो दैखौ मोननो हायो आरो बेयाव नोङो ड्रिलिं खालामागौ मानि बेयाव नोङो खुनु बरिं बसायनो हाया आरो ड्रिलिं खालामनानै बेयो साक्सेस जाया बेनिखायनो आङो अल्टारनेटिभ बेबस्था जेरैहाय बेयाव वाटार रिजर्भायर खालामनो हायो नामा आं बे बाथ्राखौ CMनि खावलायदों आरो बिथाङा निश्चययै बेखौ मावनानै होगोन खोथा होदों डिस्ट्रिक्ट बेखौ सावरायलायनायनि गेजेरजों आंजों सावरायलायनायनि गेजेरजों खालामगोन बिनि उनाव नों खुरखानाय होननानै बुङोबा बेल' नङा जोंहा दङ सिसिफोर खुरखानाय दङ सिसुबारि खुरखानाय दङ ओरै दैसोम खुरखानाय दङ आरो लोगोसेयैनो बे बिमा दै बायदिसिना खुरखानाय दङ बेखौ होबथानो थाखाय जे राहा लानांगौ बिनि थाखाय बिथाङा खामानि मावनायनि बाथ्रा बुंदों आं मिजिं खालामदों CMआ बेखौ खामानिखौ निश्चयखौ मावना होगोन आरो जोंनि बे जेंनानिफ्राय जों उदां जागोन আমাৰ চিৰাং জিলাৰ উপায়ুক্ত মহোদয়ে বান পৰিস্থিতি ৰিলিফ আৰু ইৰোশ্যন এই গোটেইকেইটা সমস্যাৰ ওপৰত এটা প্ৰেজেণ্টেশ্যন দিলে তেখেতে আৰু আমি এই প্ৰেজেণ্টেশ্যনটো চালোঁ যিখিনি ব্যৱস্থা লৈছে সেইখিনিৰ বিষয়ে কথা বতৰা পাতিলোঁ আৰু অনাগত দিনত এই আই নদীৰ সাব ট্ৰিবিউটৰী কেইটাক গৰাখহনীয়াৰ পৰা ৰক্ষা কৰাৰ কাৰণে কেইবাটাও ব্যৱস্থা আমি হাতত ল'ব লাগিব আৰু মই আশা কৰোঁ যে আমি নিশ্চয় সোনকালে এই ব্যৱস্থাবোৰ হাতত ল'ব পাৰিম ভূটানৰ পৰা নামি অহা যিটো পানীৰ কথা কৈছে দূষিত পানী সেইটোৱে কোনোবা এটা ফেক্টৰীৰ পৰা দূষিত পানী নামি আহে বুলি মোক কৈছে সেই বিষয়টো ভূটানৰ লগত আমি টেক আপ কৰি ল'ম এটা তেওঁলোকে স্কিম বনাইছে 5 কিলোমিটাৰ বান্ধ দিয়াৰ বাবে আৰু নতুন নিয়মত বান্ধ দিব খুজিছে যাতে ইৰোশ্যন নহয় আমি হেতু পৰীক্ষা কৰি লম যদি হেতু সম্ভৱ হয় তেলে হেতু অনুমোদন কৰি দিম ট্ৰাফিকৰ ভিকটিম পৰিয়ালৰ কাৰণে জিলা প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা কৰে কিমানখিনি কম ট্ৰাফিকৰ ভিকটিম ফেমিলিখিনিৰ কাৰণে বাচ্চাখিনিটো বিভিন্ন স্থানত আছে আৰু তেওঁলোকৰ শিক্ষা দীক্ষা চলি আছে ইয়াৰ উপৰিও এই অঞ্চলত আমি নতুনকৈ 11টা অংগনবাদী কেন্দ্ৰ দিব খুজিছোঁ আমি ইয়াৰ যিখিনি ট্ৰাফিক ভিকটিম আদিবাসী পৰিয়াল তেওঁলোকক আমি অৰুণোদয় আঁচনি দিব খুজিছোঁ এগ্ৰিকালচাৰ ভেটেনাৰীৰ ওপৰত তেওঁলোকক ট্ৰেইনিং প্ৰগ্ৰেম কৰা হৈছে এনৰেগাৰ কাম ইয়াতে বঢ়োৱা হৈছে আৰ্থ সামাজিক বিকাশৰ বাবে কেইবাটাও কাম হাতত লোৱা হৈছে আৰু এই গোটেইখিনি কাম সৰজমিন পৰ্যবেক্ষণ কৰিবৰ কাৰণে এদিন মই নিজে আহিম মই DC মহোদয়ক ইয়াত আজি কৈছোঁ যে 18খন ইয়াত আদিবাসী ভিলেজ আছে 5জনকৈ ডেকা ল'ৰাক ভলেণ্টিয়াৰ হিচাপে মই আইডেণ্টিফাই কৰিব কৈছোঁ যাতে তেওঁলোকক লগত লৈ গাঁৱৰ মানুহৰ মাজত আমি সোমাব পাৰোঁ আৰু ফৰেষ্টত হিচৰিত হৈ থকা মানুহখিনিক এটা অঞ্চলত আমি একেলগে লৈ অহাৰ চিন্তা কৰিছোঁ যাতে আমি একেলগে থাকিলে আৰ্থ সামাজিক উন্নয়নৰ বাবে কাম কৰিব পাৰোঁ ভাৰত ভূটান সীমান্ত অঞ্চলত জল জীৱনৰ যিটো প্ৰচলিত যিখিনি আঁচনি আছে এইটো ৰূপায়ণ কৰাৰ প্ৰব্লেম হৈছে কাৰণ এই অঞ্চলত পানীৰ খুব সমস্যা হয় DCয়ে কৈছে যে এটা মেগা স্কিম তেওঁ কৰিব খোজে 150 কোটি টকা খৰচ কৰি মই আমাৰ PHC মিনিষ্টাৰক কম যদি এই কামটো সফল হ'ব পাৰে তেতিয়াহ'লে আমি আঁচনিখন অনুমোদন কৰি দিম উচ্চ শিক্ষাৰ কাৰণে ভাৰত ভূটান সীমান্ত অঞ্চলত কলেজ তেনেকুৱা নাই ছাৰ সেইটো বিষয়ত মই চোৱা নাই আলোচনাও কৰা নাই মই MLAৰ লগত পাতি ল'ম